হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল চেঞ্জিং লাইফ উইথ মডিকেয়াৰ বাই পৰিস্মিতালৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি মই মোৰ ভিডিঅ'ত এটা কেলকুলেশ্যন দেখুৱাম কেনেকৈ আপোনালোকে আমাৰ এই মডিকেয়াৰৰ যিকেইটা আচাৰ আছে সেই আচাৰৰ বিজনেছ কৰি এটা ভাল ইনকাম কৰিব পাৰিব, লগতে ডাইৰেক্টৰ কোৱালিফাই হৈ থাকিব পাৰিব আৰু বহুত ধৰণৰ বেনিফিটছ পাব। তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব। তো মই আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু তেতিয়া ধৰিব পাৰিব। আৰু আমাৰ মডিকেয়াৰৰ তিনিটা আচাৰ আছে, মিক্স ফ্লেভাৰ, লেমন ফ্লেভাৰ আৰু মেংগ' ফ্লেভাৰ। আচাৰৰ ব্যৱসায় কৰি ডাইৰেক্টৰ হোৱা আচাৰবোৰ হৈছে 400 গ্ৰাম বটল, মানে 400 গ্ৰাম বটলৰ হয়। আৰু ইয়াৰ MRP হৈছে 155। ডিছকাউণ্ট প্ৰাইচটো যিটোত আমি আনোৱেই সেইটো হৈছে 135। অৰ্থাৎ ইয়াৰ ৰিটেইল প্ৰফিট বুলি ক'বলৈ গ'লে ৰিটেইল প্ৰফিট হ'ব 20 ৰুপিজ। আৰু আমাৰ কিছুমান পইণ্টছ থাকে যিটো BV বা PV বুলি কোৱা হয়। এতিয়া আমি BV হিচাপে চালে ইয়াত আমাক 54 BV দিয়া হৈছে। এতিয়া আমি চাম যে যদি কোনোবা এজন মানুহে মান্থলি বটল 600টা চেল কৰিব পাৰে, 600টা যদি চেল কৰিব পাৰে, তেনেহ'লে তেওঁ BV কিমান হ'ব? টোটেল BV হ'ব 600 × 54, 32,400। এইটো কোনোবাই যদি বিচাৰে নিজে কেলকুলেশ্যন কৰি চাব পাৰে হয়নে নহয় বস্তুটো। তাৰপিছত এতিয়া আমি মান্থলি কিমান ৰিটেইল প্ৰফিট হ'ব সেইটো যদি প্ৰথমে উলিয়াওঁ, মান্থলি ৰিটেইল প্ৰফিট হ'ব পাৰে 600 × 20, কাৰণ 20টো আমি ৰিটেইল প্ৰফিট পাওঁ, টোটেল আমি পাম 12,000, মানে 12,000 ৰিটেইল প্ৰফিট। তাৰপিছত BV আমাৰ BV নহয়, বোনাছ আহিব 11%কৈ, কাৰণ ইমানটো যেতিয়া আমাৰ যদি পইণ্টছ গোট খায় এটা মাহত, তেতিয়াহ'লে আমি সেইটো ডাইৰেক্টৰ পজিশ্যনত থাকিম আৰু 11%কৈ আমাৰ যিটো বোনাছ আহিব প্ৰথম আমি মানে শ্বপিং কৰাৰ ওপৰত। এই 600টা আচাৰ যেতিয়া আমাৰ বিলত যেতিয়া আমাৰ ধৰা হ'ব, তেতিয়া 600ক আমি BV হিচাপত চাবলৈ গ'লে 600ৰ BV ইমানটো ওলালে, আৰু সেই BVটো 32,400 যদি আমি বোনাছ, সেইটোৰ ওপৰত ডিপেণ্ড কৰি যদি আমি বোনাছটো চাওঁ, তেনেহ'লে 11%কৈ যদি 32,400ৰ 11% হ'ব 3,564। সেইটো জানিবই সকলোৱে। নেক্সট, যেতিয়া মই ক'লোঁ যে ইমানটো পইণ্টছ হ'লে আমি ডাইৰেক্টৰ হওঁ, তেতিয়াহ'লে আমাৰ ডাইৰেক্টৰ বুলি এটা বোনাছ আহে, সেইটো এপ্ৰক্সিমেটলি 5,000ৰ ভিতৰত, তাতকৈ বেছিও হ'ব পাৰে। তাৰপিছত আৰু এটা বোনাছ দিছে যে যিসকল মানুহে ডাইৰেক্টৰ কোৱালিফাই হ'ব সেইসকলক এটা বাইক বোনাছো দিয়া হৈছে, যিটো মই প্ৰথমে এতিয়া 1000 বুলিয়ে ধৰিছোঁ, ইয়াতকৈ বেছিও হ'ব পাৰে। তাৰপিছত অহা বছৰ যিহেতু নেশ্যনেল ট্ৰিপ গোৱালৈ নিব, সেইবাবে গোৱা বোনাছ এটাও দিয়া হৈছে বাকীবোৰ বোনাছৰ লগতে, সেইটো মই 1000 বুলিয়ে ধৰিছোঁ। এতিয়া টোটেল কৰি আমি চাম যে 12,000, তাৰপিছত 35,064, তাৰপিছত 5,000, 1,000, 1,000, এই গোটেইখিনি মিলাই আমাৰ ইনকাম হ'ব পাৰে 22,564, মানে এপ্ৰক্সিমেটলি 23,000ৰ ভিতৰত নেক্সট মাহত ইনকাম হ'ব। এই গোটেই ৰিটেইল প্ৰফিট চফিট মিলাই 22,564 হৈছে।
তো সেইটোৱে মই ক'ব বিচাৰিছিলোঁ যে আচাৰৰ ব্যৱসায় কৰিও কেনেকৈ মানুহে ডাইৰেক্টৰ হ'ব পাৰে আমাৰ এই কোম্পানীৰ লগত জড়িত হয়। এতিয়া নৰ্মেলি আচাৰৰ ব্যৱসায় কৰিলে আপুনি ইমানখিনি প্ৰফিট নাপায়, কাৰণ আপুনি জাষ্ট আচাৰৰ বস্তুখিনি কিনি আনি ঘৰত আপুনি বনালে, তাৰপিছত আপুনি দোকানে দোকানে দিলে, সেই হিচাপে কিন্তু মানুহে ইমান এটা প্ৰফিট নাপায়। কিন্তু আমাৰ যিহেতু প্ৰডাক্টখিনি সকলোৱে ভাল আৰু 100% গেৰাণ্টি থকা প্ৰডাক্ট, কাৰণ আচাৰটো সেইকাৰণে খুব ভাল এটা আচাৰ হয়, আমি নিজেই ব্যৱহাৰ কৰি পাইছোঁ। তো সেই আচাৰটো যদি কোনোবাই ভাবে যে মই বিজনেছ সেইটো চেল কৰিয়ে মই ডাইৰেক্টৰ হ'ব পাৰিম এই মডিকেয়াৰত আহি, তেনেহ'লে এই আচাৰৰ ব্যৱসায়টো কৰিলে আপুনি কেনেকৈ আপোনাৰ সেই ডাইৰেক্টৰ বনাছটো আহিব, সেইটোতে মই আজি এটা কেলকুলেশ্যন কৰি আপোনালোকৰ আগত দেখুৱালোঁ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো যদি চাইছে শেষলৈকে, তেনেহ'লে কেলকুলেশ্যনটো ধৰিব পাৰিছে। তো মই এইটোকে ক'ব খুজিছোঁ, যদি কোনোবাই ইচ্ছা কৰে সেই আচাৰৰ ব্যৱসায় কৰি ডাইৰেক্টৰ হোৱা, লগতে গোৱা ট্ৰিপৰ ফাণ্ড পোৱা, লগতে বাইক ফাণ্ড এইবোৰ পোৱা, তেনেহ'লে আপোনালোকে এইটো এবাৰ কৰি চাব পাৰে। তো আজিলৈ মই মোৰ ভিডিঅ'ত এইখিনিতে সামৰণি মাৰিছোঁ। আপোনালোকৰ যদি কিবা সুধিব লগা থাকে ইয়াৰ ওপৰত আৰু বিশেষভাৱে, তেনেহ'লে আপোনালোকে মই দি থোৱা কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰি সুধিব পাৰিব। থেংক ইউ ছ' মাছ।